ব্ৰহ্মপুত্ৰ অসম মাথো এক নাম নহয় বৰং দেশৰ বুৰঞ্জীত অসম আছিল এক বিস্ময় এক ৰহস্য অসম আছিল অজেয় অসম আছিল দুৰ্ভেদ্য মাথো এটা স্বাধীন হৈ থকাটোৱে যেতিয়া আনৰ বাবে প্ৰায় দুৰূহৰ দৰে আছিল তেতিয়া অসমে ৬০০ বছৰতকৈও অধিক কাল স্বাধীনতাৰ সোৱাদ লভি সমগ্ৰ দেশবাসীকে অবাক কৰি তুলিছিল নিজৰ কৃতিত্বৰে ইতিহাসত সাঁচ ৰাখি থৈ যোৱা বহুজনৰ কথাই আমি জানো কিন্তু শৌৰ্য বীৰ্যৰ পৰা আৰম্ভ কৰি বিচক্ষণ নেতৃত্ব তথা দেশপ্ৰেমৰ জ্বলন্ত উদাহৰণেৰে লাচিত বৰফুকনে অসমৰ ইতিহাসত যি কৃতিত্ব ৰচনা কৰিছিল সেয়া আছিল অনন্য আৰু অতুলনীয় বিৰল পৰাক্ৰমেৰে লাচিত বৰফুকনে অসমবাসীক মোগলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই নহয় বৰং দিশহাৰা অসমবাসীক দিছিল আত্মমৰ্যাদাসহ জীয়াই থকাৰ উজ্জ্বল জীৱন Hang down. Hang down. অসমীয়াৰ পবিত্ৰ হেংদাং বিপদৰ লগৰী হেংদাং স্বৰ্গ প্ৰদত্ত এই শুনিয়া হেংদাং মোৰ আশা মোৰ বাসনা সোণৰ অসমে সুখ শান্তিৰ ছাঁ আনন্দত আকৌ মতলীয়া হৈ উঠক বুঢ়া লুইতে পুনৰ নাচিবলৈ ধৰক আৰু তাৰ খলকনিয়ে দুয়ো পাৰৰ ডেকা গাভৰুক বলিয়া কৰি তোলক পৰম পবিত্ৰ এই হেংদাং হাতত লৈ দেশৰ নামত ৰাইজৰ নামত আৰু দেৱতা লেংডনৰ নামত শপত খাইছো স্বৰ্গদেউ দেহত এটোপাল তেজ থকালোকে লাচিতৰ হাতৰ মুঠিৰ পৰা হেংদাং সুলকি নপৰে হেংদাঙৰ কোবত মোগলৰ ডিঙি চিঙি লুইতৰ বুকুত উফৰি পৰিব সকলোৰ তেজেৰে নৈ বৈ যাব ১৬৬৭ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত দোলাকাষৰীয়া বৰুৱাক বৰফুকন পাতি সুসজ্জিত সৈন্য সামন্তেৰে সেনাপতি বৰি গুৱাহাটী অভিমুখে পঠিয়াই দিয়ে ১৬৬৭ খ্ৰীষ্টাব্দৰ ২০ আগষ্টত বৃহস্পতিবাৰে আহোম সৈন্য দুভাগে বিভক্ত হৈ ব্ৰহ্মপুত্ৰইদি ভটিয়াবলৈ ধৰিল কলিয়াবৰত মোগলৰ বিৰুদ্ধে আক্ৰমণ চলালে গুৱাহাটীত থকা মোগল ফৌজদাৰ ছৈয়দ ফিৰোজ খাঁ শত্ৰুৰ আক্ৰমণৰ বাবে প্ৰস্তুত নাছিল আহোম সৈন্যই ক্ৰমান্বয়ে জয় লাভ কৰিব ধৰিল গুৱাহাটীৰ উত্তৰে মণিকৰ্ণেশ্বৰ আৰু চাহ বুৰুজত দুটা
গোট দি আহোম সৈন্যই গুৱাহাটী দখল কৰিলে। দিল্লীৰ বাদশ্বাহ ঔৰংজেবে পৰাজয়ৰ বাতৰি পাই অপমানৰ পুতক ল'বলৈ থিৰাং কৰিলে। সেই বছৰৰে ডিচেম্বৰ মাহত অম্বৰাধিপতি ৰজা ৰামসিংহক সেনাপতি বৰি এটা বিশাল ফৌজেৰে অসম আক্ৰমণৰ বাবে প্ৰেৰণ কৰিলে। মোগলৰ এই ফৌজত আছিল 18,000 অশ্বাৰোহী, 30,000 পদাতিক, 14খন যুঁজাৰু জাহাজেৰে সৈতে এটি নৌবাহিনী। 1669 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহ ৰজা ৰামসিংহৰ ফৌজ আহি মানাহৰ কাষৰ ৰঙামাটি পালেহি। বাতৰি পাই দলে দলে অসমীয়া ডেকাই দেশ ৰক্ষাৰ হকে মৰণপণ ল'লে। ৰামসিংহৰ ফৌজ ক্ৰমাৎ গুৱাহাটীৰ দিশে বিনা বাধাই আহিবলৈ ল'লে। গুৱাহাটীৰ সমীপৰ হাজোত বাহৰ পাতিলে। ৰামসিংহ আহি গুৱাহাটীৰ ওচৰ পালে। আপুনি এতিয়া
এতিয়াও আমাৰ যুঁজাৰুবিলাকক বাট ভেটিবলৈ আদেশ কৰা নাই। সিহঁতক এতিয়া বাট ভেটিবলৈ গ'লে অনৰ্থক আমাৰ কিছুমান যুঁজাৰিহে হানি কৰা হ'ব। যুঁজ নকৰাকৈ দেশখন সিহঁতৰ হাতত এৰি দিবনে? মোগলৰ তুৰুক ছোৱালী সেনাৰ আগত আমাৰ ৰণুৱাই বেছি পৰ ধাউৰিব নোৱাৰিব বুঢ়া। গড়ৰ ভিতৰৰ পৰাই আমি যুঁজ চলাব লাগিব। তাৰ আগতে এটা কাম কৰিব লাগিব। গুৱাহাটীৰ পৰা 3 ক্ৰোশমান পশ্চিমে আৰু এটা নতুনকৈ গড় ভাঙি উলিয়াব লাগিব। আপোনাৰ মূৰৰ বিজুতি ঘটিছে নেকি? ৰাম সিংহ আহি গুৱাহাটী পাওঁ পাওঁ হৈ এতিয়া নতুনকৈ গড় বন্ধাৰ সময় ক'ত? আজিৰ গোটেই নিশাটো পৰি আছে বুঢ়া গোহাঁইদেউৰীয়া। অনৰ্থক মানুহবোৰক শাস্তি দিয়া হ'ব মাথো। স্বৰ্গদেৱে আমাক ইয়ালৈ যুঁজ কৰিবলৈহে পঠিয়াইছে, বহি ভোজ ভাত খাবলৈ নহয়। সেইদিনাই ততাতৈয়াকৈ গড় নিৰ্মাণৰ কাম আৰম্ভ হ'ল। মূল দায়িত্ব লভিলে লাচিত বৰফুকনৰ মোমায়েকে। কামৰ তদাৰক কৰিবলৈ আহি বৰফুকনে দেখে যে কাম সম্পূৰ্ণ হ'বলৈ বহুখিনি বাকী। কৰ্তব্যক অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে নিজ হাতে মোমাইক কাটিলে। দেশতকৈ মোমাই ডাঙৰ নহয়। বনুৱাবোৰে ৰাতিক দিন কৰি গড় সজাৰ কামত লাগিল। ৰাতিৰ ভিতৰতে গড় বন্ধাৰ কাম সম্পূৰ্ণ হৈ উঠিল। ৰাম সিংহই পিছদিনা সৈন্য সামন্তেৰে গুৱাহাটী প্ৰৱেশত বিফল হ'ল। হেঁচাটোৰ দৰে পুনৰ হাজোলৈ উভতি যাবলৈ বাধ্য হ'ল। হাজো অঞ্চলৰ পৰা বিশেষ সুবিধা কৰিব নোৱাৰি মোগলে এতিয়াৰ দলিবাৰী, দদৰা, আগিয়াঠুৰিৰ কাষৰ আলাবৈ পাহাৰৰ কাষত পুনৰ এক শিবিৰ পাতিলে। দূৰদৰ্শী লাচিত বৰফুকনে কিন্তু মোগলৰ সন্মিলিত অশ্বাৰোহী বাহিনীৰ বিৰুদ্ধে শিবিৰলৈ আগুৱাই গৈ যুদ্ধ কৰাৰ পক্ষপাতি নাছিল। নামনিৰ সমতলত যুদ্ধ হ'লে মোগল বাহিনীৰ বাবে যে অধিক সুবিধাজনক হ'ব, সেই কথা লাচিত বৰফুকনে বাৰুকৈ উপলব্ধি কৰিছে। কিন্তু মোগল সৈন্য গুৱাহাটীৰ অধিক কাষলৈ আহি বাহৰ পতাত স্বৰ্গদেউ চক্ৰধ্বজ সিংহ অধিক উদ্বিগ্ন আৰু অধীৰ হৈ পৰিল। মোগল শিবিৰৰ বিৰুদ্ধে আগ্ৰাসী ভূমিকা ল'বলৈ লাচিত বৰফুকনক স্বৰ্গদেৱে কঠোৰ নিৰ্দেশ দিলে। ফলত অনিচ্ছা সত্ত্বেও লাচিত বৰফুকনে শত্ৰুৰ ওপৰত জঁপিয়াই পৰিল। আলাবৈৰ যুঁজৰ বাতৰিয়ে মোক তেনেই জুৰুলা কৰি পেলালে। আলাবৈৰ কথা ভাবি ইমান দুখ কৰিছে কেলেই? ইয়াতকৈ কিমান ডাঙৰ যুঁজত আমাৰ জয় হৈছে? নোৱাৰো বুঢ়া গোহাঁই ডাঙৰীয়া। আলাবৈৰ যুঁজৰ কথা মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰো। ইমানকৈ স্বৰ্গদেউক জনাই পঠিয়ালো, মোৰ শত্ৰু একে ঠাই হৈ সাৱধানে আছে। কেঁচা বৰলক জোকালে গা সাৰিবলৈ টান হ'ব। তেওঁ স্বৰ্গদেৱে খংহে কৰি মোলৈ টানকৈ আদেশ দি পঠিয়ালে। স্বৰ্গদেউৰ আজ্ঞা হৈছে কি বুলিম? স্বৰ্গদেউৰ বাক্যক সেৱা জনাই ইচ্ছাৰ বিৰুদ্ধেও মোৰ ৰণুৱাবোৰক
গড়ৰ পৰা উলিয়াই দলিবাৰীৰ কোঠতে মোগলক ধৰিবলৈ আদেশ দিলোঁ। ফলত 10,000তকৈ হাতীৰ নিচিনা একোটা ৰণুৱা অনাহকত শত্ৰুৰ হাতত নিপাত হ'ল। বৰফুকন ডাঙৰীয়া, বাৰীৰ ভিতৰত পুখুৰী এটা সিঁচিলেও 8-10টামানক শিঙিয়ে বিন্ধে এখন ৰণত যেনিবা 8-10,000 ৰণুৱা পৰিল। সি আৰু কি বৰ কথা হ'ল। খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত শৰাইঘাটত মোগল আৰু অসমীয়া সেনাৰ তয়া-ময়া ৰণ লাগিল। শৰাইঘাটৰ যুদ্ধত মোগল ফৌজ পৰাজিত হ'ল। শৰাইঘাটত মোগলৰ অসম জয়ৰ সপোন ব্যৰ্থ হোৱাত সেনাপতি ৰাম সিংহই স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। যেনে অসমীয়া সেনা তেনে অসমীয়া সেনাপতি। কি কৌশলী, কি দূৰদৰ্শী এই লাচিত বৰফুকন। যি দেশত লাচিতৰ দৰে বীৰৰ জন্ম হৈছে, যি দেশত আতন বুঢ়াগোহাঁইৰ দৰে চতুৰ ৰাজনীতিজ্ঞৰ জন্ম হৈছে, ধন্য সেই দেশৰ ৰজা, ধন্য সেই অসমীয়া জাতি। লাচিত বৰফুকন, ৰাম সিংহৰ উচ্চশীল তোমাৰ বীৰত্বৰ ওচৰত আপোনা আপুনি দুখ খাই গৈছে।